মোৰ নাম শ্ৰী হিৰণ্য কুমাৰ তালুকদাৰ। মোৰ ঘৰ বৰপেটা জিলাৰ সুন্দৰদা গাঁৱত। এই মাটিখণ্ডৰ কাৰণে দেউতাই বহুত বছৰ যুঁজি কৰিব নোৱাৰি তেওঁ 91ত তেওঁ ঢুকালে। তাৰপিছত মই লাগিলোঁ। এই 91ৰ পৰা মই লাগি আছোঁ, কিন্তু হোৱা নাই। আমি কিমান বাতি কাঢ়িলোঁ, পইচা ভৰিলোঁ, কিন্তু এইবাৰ এখন দৰখাস্ত কৰিছোঁ আৰু সেই দৰখাস্ত মতে আমি 5জন ভাই মোক মাতিছে। মোৰ মাটিখণ্ড ম্যাদ 1 কঠা 5 লেচা মোৰ নামত হ'ল। কিন্তু এই মাটিখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শ্ৰী হেমন্ত বিশ্ব শৰ্মাই কৰিছে। এটা পইচাও মোৰ পৰা লোৱা নাই বা খোজা নাই, একদম বিনা কষ্টত হৈছে আৰু কম্পিউটাৰ যোগে হৈছে। আমি কোনো ইয়াতে বাতি কৰা নাই, অহা যোৱা যাতায়াত কৰা নাই, সুন্দৰভাৱে হৈছে কামখিনি। ভগৱানে তেখেতক দীৰ্ঘজীৱী কৰক আৰু এনেকুৱা কাম কৰাৰ কাৰণে ভৱিষ্যতলৈ তেওঁ আৰু এই মুখ্যমন্ত্ৰী হওক, এইখিনিয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।